মই মানে এতিয়া মানে অকমান মোৰ টেনিংটো ৰিমুভ কৰিম ঠিক আছে আৰু বস্তুখিনি মানে আমাৰ পাকঘৰতে আছে যেটো মানে আপোনাৰ হোম ৰেমেডি হয় ন তো হেতু কাৰণে এতিয়া জুনাইটা সহায় ল'ব লাগিব তো বলো বস্তুকিটা বিচাৰো আৰু চাও জুনাইটাৰ ৰিএকশনটো কি শুনছানে দেখিলে হাঁহিয়ে থাকে তেখেতে ৰুটি বনাই আছে শুনা না মা হেৰি নহয় মোৰ যে মুখখন যে মই ৰ'দত বহি বহি যে কলা হৈ গৈছে নহয় মই মানে ইউটিউবত চালো মানে হা এইটো কি কয় হালধিয়ে আৰু কফি পেকেটটো যে আছিলে নে কফি অকমানে দিবা নি দিয়া শুন তো মায়ে এতিয়া দিব আৰু অকমান আজি অকমান বিউটি অকমান হৈ লওঁ মানে বহুত সত্য মই সঁচা কথা ক'বলৈ গ'লে মই ইমান কলাই নাছিলোঁ মানে মই এতিয়া ইমানেই কলা হৈ গৈছোঁ ন মায়ে মোক ক'ব আৰু আকৌ ৰ'দত থাক আৰু মই মানে ৰ'দত থাকোঁতে পুৰা মানে কলা হৈ গৈছোঁ তো ব'লক সেইকেইটা বস্তুকেইটা লৈ লওঁ লৈ পিনে পেষ্ট বনাম আৰু ইয়াত এপ্লাই কৰিম তো ৰিজাল্টটো কি হয় সেইটো আপোনালোকে চাব আৰু যদি আপোনালোকে আগতে তেনেকুৱা কিবা কিবি কৰিছে তেনেহ'লে মোৰ কমেণ্ট ছেকশ্যনত জনাব আৰু প্লিজ বেকগ্ৰাউণ্ডটো ইগন'ৰ মাৰিব দেই মানে আমি এনেকৈয়ে থাকোঁ মানে দুখীয়াটো এতিয়া কি কৰিব আৰু কোনো কথা নাই বাট মই এইটো হেপ্পী আছোঁ ভাই ইয়াত দিয়া আছে হালধি আধা চামুচ আৰু কফি আৰু অলপমান ইয়াতে আছে হানি আৰু এইটো এতিয়া মই মিক্স কৰিম এইখনেদি এইটো মিক্স কৰি লওঁ তাৰপিছত পেষ্টটো বনাম তো গাইজ এতিয়া মানে মই এই পেষ্টটোত যে এইটো দেখিছেনে ইমান ঠিক হৈছে মানে মই ইয়াত অলপমান পানী মিক্স কৰি দিলোঁ নহ'লে পূৰা শুকান হৈ আছিলে বস্তুটো আৰু মই এই পেষ্টটো এতিয়া লগাম মুখখন বাৰু ধোৱা আছিলে ফেচ ৱাছ কৰিছিলোঁ মই গোন্ধটো কফি আহিছে এইটো ফিংগাৰ এয়া দি সঁচা কথা ক'বলৈ গ'লে এইটো মোৰ ফেচ পেক হৈছে নে এইটো মোৰ স্ক্ৰাবিং হৈছে মই নিজে ধৰিব পৰা নাই যিহেতু মোৰ টেনিং বহুত বেছি হৈছে আৰু হালধিয়ে ন আপোনাৰ মুখৰ মানে ব্ৰাইটনেছটো বঢ়ায় হা তো এইটো খুব সম্ভৱ মই 10 মিনিট ৰাখিব লাগিব মুখত কাৰণ ইয়াত যিহেতু মৌজুল দি থোৱা আছে এতিয়া নহয় লগাই পিনে 10 মিনিট হৈ গ'ল আৰু আপোনালোকে দেখিব ধৰিব পাৰিছে নাই পৰা নাজানো বাট এইটো বস্তুটো শুকাইছে আৰু মুখখন মোৰ অলপ টানি ধৰিছে তো ভাবিছোঁ যে মই এইখিনি ৱাছ কৰি লওঁগে বা একদম পুৰা ঠাণ্ডা পানী দি তাৰ পাছত দেখাইছোঁ এতিয়া মই পুৰা মুখখন ধুই আহিলোঁ একদম ধুনীয়াকৈ ঠাণ্ডা পানী দি আৰু হালধি লগাইছোঁ কাৰণে হয়তো হৈছেগৈ মুখখন পুৰা হালধীয়া হৈ আছে আৰু সঁচা যদি কথা ক'বলৈ জানো মোৰ মুখত যোনটো ফেচ স্কিনটো ইমান চফ্ট লাগিছে নহয় আৰু মোৰ লগত মাৰ্বি আছে মাৰ্বি ক'লৈ যোৱা তুমি শান্তিয়ে যাব মই নিদিওঁ তোমাক একেবাৰে শান্তিয়ে যাব নিদিওঁ ক'লৈ যোৱা কোৱা কি মাৰ্বি স্কুলৰ মাষ্টৰ নি তো আমি এতিয়া বজাৰলৈ যাওঁ মানে মায়ে জলকীয়া কেইটামান আনিবলৈ কৈছে জলকীয়া আনিব ব'লা ৰ'দ দিছে ব'লা তেন্তে গাইজ এতিয়া ভাত খাম ভাতত আজি আছে ৰহৰ দাইল ভাত আৰু দাংবডি আলু ভাজি আৰু একো নাই তো খাই আজি ব্লগটো ইয়াতে সমাপ্ত কৰোঁ ব্লগটো মানে মই এইকেইদিনে ব্লগ আপলোড দিম বুলি আছোঁ তো সেইটো কাৰণে সৰু যিমান পাৰোঁ মই অলপ চেষ্টা কৰিছোঁ আশা কৰোঁ ব্লগটো চাই ভাল পালে যদি ভাল পায় প্লিজ লাইক কমেণ্ট কৰিব আৰু এটা কথা ক'বলৈ গ'লে পেজটো লগোৱাৰ পাছত মানে মই ইনষ্টেণ্ট যদি কওঁ অলপমান গ্ল' এটা আহিছে আৰু এইটো যদি মই লগাই থাকোঁ তেনেহ'লে নিশ্চয় চাগে ইয়াৰ এফেক্টটো দেখিবলৈ পোৱা যাব আৰু কি কৰোঁ বা আৰু যদি মই কিবা পেজ বনাওঁ তো নিশ্চয় বিউটি টিপছবিলাক আপোনালোকৰ লগত শ্বেয়াৰ কৰিম
তো সেইকাৰণে ক'ৰবাত কৈছোঁ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু যদি আপোনালোকৰ কিবা টিপছ আৰু আইডিয়া থাকে তেনেহ'লে মোৰ লগত শ্বেয়াৰ কৰিব চ' থেংক ইউ ছ' মাছ আকৌ এজনী নতুন লগ পোৱাৰ প্ৰতিশ্ৰুতি আজিৰ ব্লগটো বাই বাই